আপোনালোকে মানে প্ৰাৰ্থিত্ব দিম বুলি ভাবিছে? নাই, প্ৰিপাৰেশ্যন সকলো সমষ্টিৰে চলি আছে আৰু সকলো সমষ্টিতে যিহেতু ব্লক কমিটি প্ৰাইমাৰী কমিটি আছে, আমাক সব প্ৰাইমাৰী কমিটি ব্লক কমিটিয়ে কৈছে যে সকলো সমষ্টিতে কেণ্ডিডেট দিব লাগে আৰু সেই হিচাপে আমাৰ প্ৰিপাৰেশ্যন তেনেকুৱাই চলি আছে। হয়, নাই, ৰাইজে ভোট দিলেতো গোটেই সমষ্টিয়ে জিকি যাব। এইবাৰ পৰিৱৰ্তনৰ এটা ঢৌ আছে, গতিকে আজি এই পৰিৱৰ্তনৰ যিটো ঢৌ, ইয়াত কি কৰিছে, কিছুমান নেতাই আজি প্ৰশাসনটো নিজৰ সম্পত্তিৰ নিচিনা ব্যৱহাৰ কৰিছে। ৰাইজক আঁকোৱালি লোৱা নাই, ৰাইজক বিশ্বাসত লোৱা নাই, নিজে যি ইচ্ছা তাকে মহিমতালি কৰি পেলাই চৰকাৰ চলাই আছে। ইফালে মানে কৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই না খাওঁগা না খানে দুংগা, আমাৰ ইয়াতো আৰু খায়ে আছে চবে। গতিকে এই যে নীতি আদৰ্শ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কৈছে, এই কথাবিলাক ইয়াত ইমপ্লিমেণ্ট হোৱা নাই। ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে আমাক এটা ভাৰত শ্ৰেষ্ঠ ভাৰত লাগে বুলি পেলাই। ইফালে শ্ৰেষ্ঠ ভাৰত হ'ব লাগিলে দলৰ মানুহবিলাক যদি ইমান কৰাপশ্যন কৰে, দুৰ্নীতি কৰে, শ্ৰেষ্ঠ ভাৰত ক'ৰ পৰা হ'ব? ভাল যদি শিক্ষা নাই, ভাল যদি এমপ্লয়মেণ্ট নাই, এটা চাকৰি যদি ওলায়, মানে আমাৰ ল'ৰা ছোৱালীৰ হাতত চাৰ্টিফিকেট আছে, MA পাছ BA পাছ, চাকৰি পাবলৈ যোগ্য হয়, কিন্তু টকাৰ কাৰণে চাকৰি ল'ব নোৱাৰে, লাখ লাখ টকা লয়। আজি টেট পাছ কৰি পেলাই আছে, চাকৰি ৰেগুলাৰ নহ'ল বহুতৰে। ইফালে 99ৰ সমস্যা আছে, অংগনবাদীৰ সমস্যা আছে, ক'ত সমস্যা নাই? সমস্যা। গতিকে আজি আমি যিটো দেখিবলৈ পালোঁ, আচৰিত হৈছোঁ। 17 বছৰত যে একোৱেই কাম নকৰিলে, কিবা এটা কৰিলেতো আজি পৰিৱৰ্তন হ'লহেঁতেন। এই পৰিৱৰ্তনৰ কাৰণে যে একোৱেই নকৰিলে, এইটো আমি চবেই আচৰিত হৈছোঁ। আৰু সেইকাৰণে মই চবকে আহ্বান কৰিছোঁ, এইবেলি আমাৰ পৰিৱৰ্তন কৰাৰ সময় আহিছে। আমি সেইকাৰণে চবেই একত্ৰিত হৈ পেলাই আগবাঢ়ি যাব লাগিব, ইয়াত কোনো চিন্তাৰ কাৰণ নাই। আগতে যিটো ধনবল বাহুবল ব্যৱহাৰ কৰিছে, এইবাৰো শুনিছোঁ কিছুমান ঠাইত কেম্প বান্ধি ল'ৰা থ'বলৈ বিচাৰিছে, এইবিলাক একো কামত নাহে। এতিয়া ইয়াত কোনো উগ্ৰপন্থী সমস্যা সমাধান হৈ যোৱাৰ পিছত, মানে যিটো অস্ত্ৰৰ যিটো জনজনে এইটো শেষ হোৱাৰ পিছত কোনোবা যদি আজি বাহুবল লৈ নিৰ্বাচন খেলিব বিচাৰিছে, এইটো ৰাইজে তাৰ প্ৰতি উত্তৰ দিব। সেইকাৰণে কোনো চিন্তা কৰিব লগা নাই, চবেই ওলাই আহক, নিজৰ বিবেক ভোটটো দিয়ক আৰু এটা নিকা এটা পৰিৱেশ, এটা পৰিস্থিতিত এটা ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কৰিবৰ কাৰণে প্ৰশাসনকো আমি আহ্বান কৰিছোঁ। পৰিৱৰ্তন আমাক পৰিৱৰ্তন লাগে, দুৰ্নীতি ভ্ৰষ্টাচাৰ মুক্ত এটা প্ৰশাসন লাগে, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ আমাক মুক্ত কৰিব লাগে আৰু 32 লাখ জনসাধাৰণৰ ন্যায় দিব লাগে, নিৰাপত্তা দিব লাগে, শান্তি প্ৰতিষ্ঠা স্থায়ী হ'ব লাগে আৰু সকলো যাতে নিজৰ সমমৰ্যাদা সম অধিকাৰ লৈ পেলাই আগবাঢ়ি যাব পাৰে। আজি ভূমিৰ অধিকাৰৰ পৰা লৈ পেলাই কিছুমান প্ৰশ্ন আহিছে, এই প্ৰশ্নবিলাক আমি নতুনকৈ মানে ইয়াৰ যিটো সমাধানৰ পথ, এইটো ওলাই পেলাই এটা স্থায়ী সমাধান আনিব লাগিব আৰু 32 লাখ জনসাধাৰণে ইজনে সিজন আনজনক বিশ্বাস কৰি মৰম কৰি শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব পাৰে, ইয়াৰ পৰিৱেশ গঢ়ি তুলিব লাগিব। 3বাৰ হাৰা 10বাৰ হাৰা বহুত দল আছে, ইয়াৰ কথাটো এইটো নহয় যে বাৰে বাৰে হাৰিব। তেখেতে 3বাৰ জিকিছে, 3বাৰ জিকা মানুহ হাৰা নাই নেকি? দিল্লীতো কংগ্ৰেছ চৰকাৰ 2বাৰ হৈছিলে, তাৰপিছত হাৰি গৈছে। ক'ৰবাত ইয়াত ৰাষ্ট্ৰত 3বাৰ হৈছিলে আমাৰ তৰুণ গগৈ ডাঙৰীয়া, তাৰপিছত হাৰি গ'ল। গতিকে 3বাৰ জিকাইটো যে নাহাৰিব, ইয়াতো কথা নাই। 3বাৰ হাৰাটোও জিকিব পাৰে আৰু 3বাৰ জিকাটো হাৰি যাব পাৰে, সেইটো ৰাইজৰ ওপৰত, কাৰো ৰিমট কণ্ট্ৰলত নাই।